নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ লৈ আহিছোঁ 2019 বৰ্ষৰ অক্টোবৰ মাহত হ'বলগীয়া অসম টেটৰ চাইল্ড ডেভেলপমেণ্ট পেডাগজি LP আৰু UP দুয়োটাৰ কাৰণে উপযোগীকৈ 10টা প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন হ'ল, কৈশোৰ কাল বুলি কোনছোৱা সময়ক কোৱা হয়? A 15ৰ পৰা 25 বছৰ, B 13ৰ পৰা 19 বছৰ, C 12ৰ পৰা 20 বছৰ, D 10ৰ পৰা 22 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C 12ৰ পৰা 20 বছৰ। 2 নম্বৰ হ'ল, কৈশোৰ কালত প্ৰজনন ক্ষমতা লাভ কৰে বাবেই ল'ৰা ছোৱালীৰ যৌন প্ৰবৃত্তি হয়। 3 নম্বৰত আছে, আৱেগিক আতঃসহ্য অধিক হয়। A শৈশৱ কালত, B বাল্যকালত, C কৈশোৰ কালত, D প্ৰাপ্তবয়স্কৰ কালত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব C কৈশোৰ কালত। 4 নম্বৰ হ'ল, ছাত্ৰ ছাত্ৰীৰ নৈতিক জ্ঞানৰ বিকাশ ঘটোৱাটো অতি প্ৰয়োজনীয় কাম। ইয়াৰ বিকাশ কৰিবলৈ তুমি কি কৰিবা? ইয়াত আছে, নৈতিক জ্ঞান সম্বন্ধীয় কিতাপ পত্ৰ পঢ়িবলৈ উৎসাহিত কৰিম। B এই সন্দৰ্ভত বক্তৃতাৰ ব্যৱস্থা কৰিম। C নৈতিক জ্ঞান সন্নিৱিষ্ট কাহিনীৰ অৱতাৰণা কৰিম। D নিজকে নৈতিকতাৰ এক আৰ্হি ৰূপে প্ৰদৰ্শন কৰিম। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D নিজকে নৈতিকতাৰ এক আৰ্হি ৰূপে প্ৰদৰ্শন কৰিম। 5 নম্বৰত আছে, ছাত্ৰ ছাত্ৰীৰ সামাজিক উন্নয়ন বুলিলে তুমি কি বুজা? ইয়াত আছে, সামাজিক ছাত্ৰ ছাত্ৰীৰ উন্নয়ন। B গোটত ছাত্ৰ ছাত্ৰীৰ মিলমিছা। C ভাল সমাজ। D সমাজত ভাল কাম কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B গোটত ছাত্ৰ ছাত্ৰীৰ মিলমিছা। ইয়াত 6 নম্বৰতে আছে, শিক্ষা গ্ৰহণৰ বাবে বিদ্যালয়ৰ অনুকূল অৱস্থা হ'ল। ইয়াত আছে, বিদ্যালয়ৰ উপযুক্ত পৰিৱেশ, বিদ্যালয় আজবাৰৰ পৰ্যাপ্ততা, চিত আছে আকৰ্ষণীয় পাঠ্যক্ৰম, ডিত আছে ওপৰৰ আটাইকেইটা। ইয়াত শুদ্ধ উত্তৰটো হ'ব D ওপৰৰ আটাইকেইটা। হয় বন্ধুসকল, বিদ্যালয়ৰ অনুকূল অৱস্থাৰ হ'বলৈ হ'লে আটাইকেইটাৰে প্ৰয়োজন। 7 নম্বৰতে আছে, শ্ৰেণীকক্ষত শিক্ষকে শিক্ষাদান কৰাৰ কাৰ্যটো হ'ল। ইয়াত আছে, এটা ব্যৱসায়, বিত আছে অৱসৰ যাপন, চিত আছে এটা জীৱিকা, ডিত আছে এটা কলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B অৱসৰ যাপন। 8 নম্বৰত আছে, উত্তম শিক্ষণৰ নীতি হ'ল। A একাধিক পদ্ধতিৰ ব্যৱহাৰ, B সক্ৰিয় শিক্ষণ, C গুণগত পাৰ্থক্যৰ প্ৰতি সচেতন, D আটাইকেইটাই শুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব D আটাইকেইটাই শুদ্ধ। 9 নম্বৰটো আছে, শ্ৰেণীকক্ষত শিক্ষণ সঁজুলি ব্যৱহাৰে শিক্ষাৰ্থীসকলক A অধিক মনোযোগী কৰে, B মনোযোগ ভংগ কৰে, C এলেহুৱা কৰে, সময়ৰ অপব্যৱহাৰ কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব A অধিক মনোযোগী কৰে। এবাৰ শেষৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 10 নম্বৰ, শিক্ষাৰ্থীয়ে লাভ কৰা শিক্ষা বা অভিজ্ঞতাৰ ফলতে সলনি হয়। A বৃদ্ধিৰ, B আচৰণৰ, C ৰুচিৰ, D প্ৰবৃত্তিৰ। ইয়াৰ শুদ্ধ উত্তৰটোৱে হ'ব B আচৰণৰ। শিক্ষাৰ্থীয়ে শিক্ষাৰ পৰা লাভ কৰা সলনিটোৱেই হ'ল আচৰণ। ভিডিঅ'টি কেনে লাগিলে বন্ধু বান্ধৱীসকল? যদি ভাল লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে নিশ্চয়কৈ এটি লাইক কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ এটি লাইকে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। আকৌ এটি এনেধৰণৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হ'ম। তো আজিলৈ ইমানেই, ধন্যবাদ।